গলিছে তিনটা গলিছে এমাবি দুইটা ইউটিউবত ভিডিঅ' বনোৱা বন্ধ কৰি দিম ইয়াত ভূত আছে ভূত ৰাতি আহিলে ভূত ওলাই ইয়াত হেল্ল' গাইজ স্বাগতম জনাইছোঁ গৌদাছ ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল কিন্তু মোৰহে খবৰ বেয়া গাইজ মানে গাইজ যেতিয়া এটা চেনেলত বহুদিন ধৰি এক্টিভ থকা নহয় বা মিক্স কণ্টেণ্ট ব্যৱহাৰ কৰা হয় তেতিয়া এটা চেনেল মানে ফ্ৰিজ হৈ যায় মানে এক প্ৰকাৰ বন্ধ হোৱা বুলি ক'ব পাৰি তো মোৰ চেনেলটো ফ্ৰিজ হৈছে চাগে কিন্তু মই মানে 30 দিনমান এক মাহমান ৰেগুলাৰ হৈ চাম কি জানিবা মোৰ চেনেলটো আনফ্ৰিজ হৈ যায় তো তাৰপিছত যদি নহয় তেতিয়া মই মানে একদম ইউটিউবত ভিডিঅ' বনোৱা বন্ধ কৰি দিম তো সেইকাৰণে এইকেইদিন মই ৰেগুলাৰ হ'ম ইউটিউবত মানে ডেইলি ব্লগছ দিব চেষ্টা কৰিম তো আজি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক চাই থাকিলে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু তেতিয়া গম পাব তো বেছি দেৰি নকৰি ভিডিঅ'টো কৰোঁ ষ্টাৰ্ট আৰু গাইজ বৰ্তমান মানে পথাৰত আহি পথাৰবোৰ দেখিলে ভাল লাগে আৰু এনেকৈ লাজুকী লতাক লাজ দি থাকোঁতে আমাৰ প্লেয়াৰ কেইজনে আহি পেলাই প্লেয়াৰ মোৰ লগ কোন গো মেছি এইখিনি নেকি রোনাল্ডো আমাৰ মেইন প্লেয়াৰ এমাবি গলিছে তিনটা গলিছে এমাবি দুইটা अच्छा খেলখন ফুটৰ খেলা আছিল মানে 5 ফুট 5 ইঞ্চিৰ তলত হ'ব লাগিব প্লেয়াৰজন তেতিয়াহে মানে খেলিব পাব তো আমি ছেকেণ্ড ৰাউণ্ডত হাৰি আহিলোঁ আৰু আহি ভাত গা পা ধুই ভাত খাই এতিয়া মই আকৌ মানে ককাহঁতৰ ঘৰত যাব ওলালোঁ তো খেল মানে তো হাৰা জিকা হ'বই আৰু ককা আইতাৰ ঘৰ হ'ল মামুগাঁৱত সেইখনেই হ'ল মামুগাঁও আৰু আমাৰ এইফালে আছে ঠলাগাঁও তো এতিয়া আমি গৈ থাকোঁ আৰু গাইজ এইটো দং বুলি কয় ইয়াত ভূত আছে ভূত ৰাতি আহিলে ভূত ওলাই ইয়াত